Hello everyone, মই প্ৰিয়াকি মোৰ অন্যটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি যাবলৈ ওলাইছো দাদা লগৰ ছোৱালীৰ বিয়া, বৰ বিয়া। তো যাওঁ তেতিয়াহ'লে আমি বিয়া খাবলৈ যাম। গৈ আছো গাইস, বেটেৰীত যাম, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। তো চাই থাকিব, আজি অকণমান ষ্টাইল কৰি লৈছো। এইফালে মা, এইফালে বেটি দেখুৱাই দিছো। এইফালে আমাৰ ধুনব, এইফালে কাজলী, এইফালে বাইদেউ। বিয়া খাবলৈ আমি গোটেইখিনি একেলগে ওলাই লৈছোঁ। গৈ আছোঁ আমি এতিয়া। বিয়া ঘৰ পাইছোহি দেই গাইছ। ফটো ল'ব লৈছে দেখিছোঁ। এইফালে কইনা দেখুৱাই দিছোঁ, ফটো শ্বুট কৰি আছে। দেখুৱাই দিছোঁ অকণমান। এইফালে আমাৰ বাইদেউক লগ পালোঁ। এতিয়া আমি খাবলৈ যাওঁ। বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে, এয়া দেখুৱাই দিছোঁ অকণমান। ইয়াত বুফে চিষ্টেম দেখুৱাই দিছোঁ, বহুত ধুনীয়া লাগিছে চাবৰ কাৰণে। খাই লৈ লগ পাই আছোঁ। গাইজ এয়া লৈ ল'লোঁ মই, যিহেতু নিৰামিষ খুৱাইছে। এয়া দেখুৱাই দিছোঁ। আৰু এইফালে মা খাইছে, এইফালে বা, এইফালে আমাৰ বেটি এইফালে চাইনে খাই লওঁ আৰু এতিয়া। মিঠাটো এইবিলাক খাই হোৱাৰ পিছত আকৌ মিঠা ল'ম। হালোৱাটো ভালেই ভাত খাই ওলাহি এয়া আমি তামোল খাই ল'লোঁ। এইফালে কইনাই ফটোশ্বুট কৰি আছে দেখিছে আকৌ। और मारी लेंगे वो बही हो सके हम लोग आ गया है, हम लोग तो दोस्त बही भी लाता मारी लेंगे ये एक क्या दुख होते यही लगा, यही नहीं होगा। इसको यही चीज जो है এতিয়া গৈ আছোঁ ঘৰ, ধুনীয়াকৈ খাই বৈ আহিলোঁ। বোলে মানুহ এতিয়া হৈছে আৰু গাইজ ফটোশ্বুট চলি আছে দেখিছেনে, আমিও ফটোশ্বুটো মাৰিলোঁ। ঘৰলৈ গৈ আছোঁ দেই। বিয়া খাই এতিয়া ঘৰলৈ গৈ আছোঁ ন কাজল। ঘৰলৈ গ'ল আৰু এতিয়া আমি যাওঁ দোকান এখনলৈ, কিবা বস্তু এটা ল'ব লগা আছে, সেইটো পুটুককৈ লৈ আহোঁগৈ। এইফালে নভৈটিও সোমাবগৈ ঘৰৰ ভিতৰত আৰু এতিয়া আমি যাম। দুজনী গৈ আছোঁ, কিবা বস্তু ল'ব আছে, তো বস্তুটো লৈ লওঁগৈ, তাৰপিছত একেচতে ঘৰত লগ পাম এতিয়া আপোনালোকক। ঘৰ আহি পাই গ'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।